महेश्वरा Simi? Oh, Simi! Simi? Oh, Simi! Oh, কোৱা মা Simi, কেতিয়াৰ পৰা তোমাক মই চিঞৰি আছো তুমি শুনা নাই নে মোবাইলটোকে চাই আছা অ' মা কোৱা মোবাইলটো তুমি ইমান কি চাই থাকা অ মাইনা নাই অ' মা কম্পিউটাৰ ক্লাছৰ কিবা চাই আছিলো হ'ব থোৱা কম্পিউটাৰ ক্লাছৰ নামত তুমি কি কৰি আছা হেতু মই জানো হেই মা তুমিও যে আৰু যোৱাচোন হ'ব যি কৰা তোমাৰ মজিদ কৰি থাকা মই আৰু তোমাক একো নকওঁ মৰম তোৰ যে কিতাপ দুখন কিনিবলগীয়া আছিলে কিনিলি নাই অ' মা কিতাপ দুখনৰ বৰ দাম কিনিব নোৱাৰিলোঁ হ'ব দে মই গাখীৰ বেচা পইচা পালে তোক কিনি দিম নহয় এতিয়া এনেকে পঢ়ৰচোন আৰু ঘৰৰো ভাড়া দিব আছে নহয় দাদা ভাত বাঢ়ি থৈছোঁ খাবলৈ আহা মোৰ কলেজ যাব দেৰি হৈ আছে অ' চিমি অঁ ক কেতিয়াবা নিজকে শেষ কৰি দিব মন যায় অ' তই পাগল হৈছ নেকি কিয় এনেকুৱা কথাবোৰ কৈছ তই ধনী ঘৰৰ ছোৱালী তই এইবোৰ কথা বুজি নাপাবি দে মানে কি ক'বলৈ খুজিছ তই নাই অ' মইচোন এখন কিতাপ কিনিবলৈ 10 বাৰ ভাবিব লগা হয় মায়ে গাখীৰ বেচি যিকেইটা পইচা পায় মোকে পঢ়াব নে মোৰ ভণ্টিকে পঢ়াব নে ঘৰে ভাড়া দিব নে নিজে চলিব তই চিন্তা নকৰিবি মৰম তই কষ্ট কৰি যা এদিন বহুত ডাঙৰ মানুহ হবি আৰু তোৰ বান্ধৱীজনী সদায় আছো বান্ধৱীজনী মৰি গৈছো নেকি আই অ' হয় নেকি হয়তো আকৌ ঠিক আছে ব'ল এতিয়া যাওঁ তুমি তোরা গনি হেখ করি বাজি দিনা মা ও মা এই দিনাই জানা মা তোমাক ইমান মাতি আছো শুনা নাই কি হ'ল তুমি যে ইমান চিঞৰি আহিছা মা মোৰ বৰ ভোক লাগিছে কিবা এটা খাবলৈ দিয়া অ ৰবা মাজনী তোমালোকে খাব কিবা এটা আনি আছো উফ বৰ গৰম
ঘৰৰ ভিতৰত সোমাবলৈ কোনে পাৰ্মিশ্যন দিলে বাইদেউ কি বাইদেউ সৰু মানুহ সদায় সৰু হৈ থাকিবা বেছি ডাঙৰ মানুহ হ'বলৈ চেষ্টা নকৰিবা বাইদেউ নামঘৰত সোমোৱাটো কি ডাঙৰ কথা ভগৱান চবৰে কাৰণে সমান হ'ব হ'ব থোৱা নেক্সট টাইম মোৰ নামঘৰত ভৰি নিদিবা অহংকাৰ কুসংস্কাৰ দুটাই বৰ বেয়া বস্তু মানুহক বৰ বেয়া বিপদত পেলায় মানুহক যদি মানুহে চিনি নাপায় ধনী বুলি যদি বেছি এটিটিউড দেখায় তেনেহ'লে তেওঁৰ পৰিণাম কি হ'ব এই চুটি ছবিখনত বুজাই দিয়া হ'ব মা কি মাইনা মা মোৰ কলেজত ফেচাছ আছে মোক যেনেকৈ নহয় কাপোৰ আনি দিয়া ৰ-Xun মাইনা কিমান কষ্টত চলি আছো তইচোন দেখিছয়ে দিম ৰ-Xun আনি দাদা মই সেইবোৰ নাজানো তই কিবাকে আনি দে মোক মাইনা দাদাই পঢ়িহে আছে ৰ-Xun মই কিবাকে আনি দিম নহয় মই সেইবোৰ নাজানো মোক কিবাকে লাগে আৰু তাইও দিনে দিনে বৰ অকৰা হৈ গৈছে কি কৰোঁ মই ভাবিয়ে নাপাওঁ দেচোন কিবা এটা কৰিব লাগিব তাইও সৰু হৈ আছে বুজি পোৱা হোৱা নাই দে মা ভালকৈ কি হৈছে জানো তাই দিনে দিনে বৰ জেদি হৈ যাব ধৰিছে মৰম তই নহ'লে পঢ়া বাদ দে কৰবাত গৈ কামকে কৰ গৈ যা তোক আৰু পঢ়াব নোৱাৰো মৰম মা কিন্তু হ'ব তই যি কৰিব বিচাৰিছ তাকেই কৰ আজিকালি কিয় তুমি থাকা দূৰণিতে ৰৈ আহা কাষৰলে বৈ যোৱা হিয়াত প্ৰণয়তে নৈ হৈ আজি তৰাৰ মাদকতাৰে লিখিম তোমাক লৈ উন্মাদৰে গীত তোমাক লৈ গাব খোজো মই নতুন পৰাণৰ এটি গীত কি কবি চিমি ভণ্টিক মই বহুত মৰম কৰোঁ আৰু মায়েও বহুত কষ্ট কৰি আমাক দুজনকে পঢ়াই আছে কিন্তু তাই অকণো বুজি নাপায় জাননে লাহে লাহে বুজি পাব দিয়া নিজে নাখায়ো তাইক যি লাগে তাকেই দি থাকোঁ লাহে লাহে বুজি পাব দিয়া তাকেহে মোৰ যে ঘৰত বহুত অশান্তি লগা হৈছে কিয় কি হ'ল ন কি বুজিবা তুমি কি যে দুখীয়া ঘৰ এখনত জন্ম ললো নে কিবা সপোন পূৰা কৰিব পাৰো নে কিবা কাম কৰিব পাৰো যি লাগে তোমাক দেখোন মই দিয়ে থাকোঁ মোক সোনকালে পলুৱাই লৈ ব'লা বাইদেউ কওকচোন ঘৰৰ ভাড়াটো দিম দিয়ক অহা মাহত মিলাই ৰবা মই ভাড়া কথা ক'বলৈ অহা নাই মই বেলেগ কথা এটাহে ক'বলৈ আহিছোঁ আহকচোন বাইদেউ কি কথা আছে ভিতৰতে পাতি ল'ম ৰ'বচোন বাইদেউ তেতিয়াহ'লে মই চকী এখন লৈ আনো বাইদেউ বহকচোন ইয়াতে হ'ব হ'ব বাইদেউ বহক
পিছে বাইদেউ কওকচোন কি কথা বা আছিলে আপোনাৰ ল'ৰাক কৈ দিব মোৰ ছোৱালীৰ লগত যেতে বেছি হলিগলি নকৰে থাকিবলৈ ৰুম ভাড়াহে দিছোঁ কিন্তু মই শুনামতে সি মোক বান্ধৱী বুলিহে কৈছিল বেলেগ কিবা হৈছে যদি নাজানো বাইদেউ কওকচোন কি হৈছে শুনা ভালকৈতো খাবলৈ নাই কিন্তু সি ছোৱালী ভাল পাবলৈ যায় তাকো মোৰ আজি মই ফাৰ্ষ্ট টাইম তোমাক কথাখিনি ৱাৰ্নিং দি গ'লো আৰু নেক্সট টাইমত মই কি কৰিম সেইটো কিন্তু তোমালোকে গম নাপাবা আৰু সময়ত ৰুম ভাড়াটো পঠাই দিবা সিমি তুমি এইবিলাক কি কৰি আছা কি কৰিলো মা তুমি মৰমৰ লগত কিহৰ ইমান হলিগলি কৰি আছা নহয় মা সি মোৰ অকল বন্ধুহে বন্ধুৱে হওক বা কিবা হওক মই সেইবিলাক নাজানো সিহঁতৰ ঘৰৰ লগত মোৰ ষ্টেটাছ নিমিলে হ'ব দিয়া মা তুমি বেয়া পোৱা কাম আৰু মই নকৰোঁ হ'ব এতিয়াৰ পৰা যদি কেতিয়াবা তোমাক তাৰ লগত দেখা পাওঁ তেনেহ'লে কথা বিকম হ'ব মনত ৰাখিবা তুমি মা অঁ ক তোক বহুত ডাঙৰ কথা এটা ক'ব লগা আছিল অঁ কি কথা কচোন মা তই আকৌ গালি দিবি নেকি কি কথা আছে কচোন বাৰু মানে মা কিনো মানে কৰি আছ কি কথা আছে কচোন মোক মা মানে মই এজনী ছোৱালীক ভাল পাওঁ অঁ ছোৱালীজনী মালিকনীৰ জীয়েকে হ'ব চাগে চা মৰম এইবোৰ মোৰ বহুত ভয় লাগে আমি হৈছোঁ দুখীয়া মানুহ কোনোবাই আৰু ক'ৰবাত তোক কিন্তু মা তাইক মই আজিলৈকে মনৰ কথা কোৱাই নাই তাইক মই ভালহে পাওঁ আৰু তাইও ভাল পাই চাগে মৰম তই এইবোৰ কি কৈ আছ নিজৰ থাকিবলৈ ঘৰ নাই দিনৰ সাজ খালে ৰাতিৰ কাৰণে চিন্তা হয় আৰু তই এইবোৰ চা মৰম তই এইবোৰ নকৰিবিচোন আৰু ভনীয়েৰেচোন মডেলিঙতে থাকে ইতি মোৰ মৰমৰ চিমি মই তোক বহুত ভাল পাওঁ মই জানো তই মোক কেৱল বন্ধু বুলিহে ভাব কিন্তু মই ভাল পাই পেলাইছোঁ চিমি আৰু চিমি বুলি মই তোক নকওঁ মই তোক সদায় ক'ম শুন তুমি মোৰ আই লাভ ইউ চিমি মই পগলা হৈ যাম তোৰ মৰম নাপালে মই বলিয়া হৈ যাম তই কাষত নহ'লে মই পগলা হৈ যাম তোৰ মৰম নাপালে মই বলিয়া হৈ যাম তই কাষত নহ'লে মৰমে ৰাখিম তোক জানৈ বুকুৰে মাজতে তোৰে লাহি দেহত জানৈ যৌৱনে হাঁহিছে ফুলে পিন্ধা দি পিন্ধিছে তোৰ মৰমে জাননে মই পগলা হৈ যাম তোৰ মৰম নাপালে মই বলিয়া হৈ যাম তই কাষত নহ'লে মই আজৰি লৈ যাম তই মৰম নিদিলে মন উতলা হৈ যায় তোক সদায় নেদেখিলে মই আজৰি লৈ যাম তই মৰম নিদিলে মন উতলা হৈ যায় তোক সদায় নেদেখিলে নাযাবি দূৰলে আঁতৰি এৰি থৈ অকলে নেদেখিলে মনে বিচাৰে আকাশে বতাহে আছুতীয়া মৰম দিবি গোপনে গোপনে মই পগলা হৈ যাম তোৰ মৰম নাপালে মই আজৰি লৈ যাম তই মৰম নিদিলে ঐ চয়নিকা
অ' কোৱা। তুমি যে মোক সেইদিনা কৈছিলা পলাই লৈ যাবা বুলি, মই তোমাক এতিয়া পলাই লৈ যাব নোৱাৰিম। কি? কিন্তু কিয়? মানে মই বেলেগ ছোৱালী এজনী ভাল পাওঁ। তুমি কি ফটোৱাৰ কথা ক'ব আহিছা? ইমান দিনে ঘূৰি ফুৰি এতিয়া কি মোক এৰি দিম বুলি ভাবিছা নেকি? কিন্তু মই তোমাতকৈ বহুত ধুনীয়া ছোৱালী এজনী ভাল পাওঁ। ফটোৱা নেকি? ইমান দিনে ঘূৰিলা ফুৰিলা একেলগে, এতিয়া কি তোমাক মই এৰি দিম নেকি? কাক ফটোৱা বুলি কৈ আছা? মুঠতে তুমি নেক্সট টাইম মোক কণ্টেক্ট নকৰিবা। ইমান দিন থাকি পিছত মোক আঘাত দি থৈ গুচি গ'লা। চিমি, অঁ ক। তোক এটা বহুত ডাঙৰ কথা ক'ব লগা আছিলে চিমি। কি ডাঙৰ কথা কচোন? মানে চিমি, মই তোক ভাল পাই পেলাইছোঁ। কি? কিন্তু তোক মই বন্ধু বুলিহে ভাবোঁ। এনেও তোৰ লগত ঘূৰিবলৈ মোক মায়ে মানাই কৰিছে। আজি তাই ক'ত আছে তাইক মই পালেই মাৰিম। ইমান সন্ধিয়া হৈ গৈছে, তাই ক'ত আছে জানো? মই বিচাৰি ফুৰিছোঁ। অ' ইয়াত আছ তহঁতে? মা নহয়ও, তুমি ভুল বুজিছা। কি মই ভুল বুজিলোঁ? এই সন্ধিয়াখন তুমি এই ভিক্ষাৰীটোৰ লগত কি কৰি আছা? মা মৰমে বোলে মোক ভাল পায়। কি? তোৰ ভিক্ষাৰী ইমান সাহস? বল এতিয়া তই মোৰ লগত। তোক আৰু তোকো চাই আছোঁ মই। হ'ব, যেতিয়া মই ডাঙৰ মানুহ হ'ম তেতিয়া ময়ো চাই ল'ম। হেল্ল', অঁ শুনিছনে? এই হেৰি কৰিবিচোন, তোক মই হোৱাটছএপত এটা ল'ৰাৰ ফটো পঠাই আছোঁ। অঁ শুনচোন, তই অতি সোনকালে ফটোকপি চা আৰু ল'ৰাটোক মাৰি পেলা। মই টকাৰ যোগাৰ তোক সন্ধিয়ালৈকে দি আছোঁ। অঁ তই চিন্তা নকৰিবি। অঁ দে। এতিয়া চাম ময়ো তাক। ইয়াক এতিয়া ময়ো চাম। অঁ ক'ত আছ তহঁতে? কাম এটা আছিলে, জল্দি আছোন। বছ কি কথা আছিল কোৱা? এই মালটোক চাফা কৰি পেলাব লাগে। কাম হৈ যাব, পইচা কেতিয়া পাম? আজি মালটো টকাই দে, কালি ৰাতিপুৱা মান পে'মেণ্ট হৈ যাব। অ'কে বছ, হৈ যাব। বল তেনেহ'লে মালটো টকাই দিওঁ। ঐ ধৰ ধৰ কেলা, ঐ মাৰ ঐ কেলা মাৰ। বছ শ্বুট কৰক, শ্বুট কৰক। ঐ ৰখ ঐ কেলা। কোন আছিলে বা, গ'ল নেকি? চিমি, এতিয়া জানো সেইবোৰ কথা ভাবি কিবা লাভ আছে? মা আমি জীৱনত কি পাপ কৰিছিলোঁ অ'? মোৰ লগত যে এনেকুৱা হৈ আছে। আমি পাপ কৰিছোঁ চিমি। কিন্তু কি পাপ মা? আমি যে মৰমক মাৰি পেলালোঁ, এইটো জানো পাপ নহয় চিমি?
হয় মা, কিন্তু মৰম দুখীয়া হ'লেও যদি মই তাৰ লগত বিয়া হ'লো হয়, আজি এই দিনটো দেখিব নালাগিলহেঁতেন। চিমি, সকলোবোৰ মোৰেই ভুল। একমাত্ৰ মোৰ ভুল আৰু পাপৰ বাবে মোৰ ছোৱালীজনীৰ লগত আজি এনেকুৱা ঘটনা ঘটিছে। হ'ব চিমি, এতিয়া তই কান্দি থাকিব নালাগে। আমি এটা ভাল এডভকেট বিচাৰি তোৰ ডিভোৰ্চটো কৰাই দিম। তাৰ যদি লেবেল আছে, আমাৰো লেবেল আছে। মূৰতে উৰণি গাৰ পাতৰে সাজ পিন্ধি কইনা সাজি মাজনী, মা, মাজনী, তই ইমান মন মাৰি আছ যে, কি হৈছেনো তোৰ? নাই মা, একো হোৱা নাই। কিবাটো এটা হৈছে তোৰ, কি হৈছে কচোন? মই কি তোক বুজি নাপাওঁ নেকি? নাই মা, মই মনে মনে ল'ৰা এটা ভাল পাই আছিলোঁ। কি? মাজনী, তই এইবোৰ কি কথা কৈছ? অ' মা, যি কৈছোঁ সঁচা কৈছোঁ। ককায়েৰে ভাল পাইতো সেইখন কৰিছে আৰু তই সেই লাইনতে গৈছ। আৰু এতিয়া তোৰ এইবোৰ কথা ককায়েৰে গম পালে কি হ'ব বাৰু কচোন? নাই মা, মই ভয়তে কোৱা নাছিলোঁ। মানে তই মডেলিঙৰ নামত তলে তলে এইবোৰহে কৰি ফুৰিছগৈ। বাৰু এতিয়া তোৰ হৈছে কি? কথাটোতো ক। ল'ৰাজনে মোৰ লগত ঘূৰিলে ফুৰিলে, এতিয়া বেলেগ ছোৱালী পাই পিনে মোক এৰি দিলে। হ'ব মা, আজিৰ পৰা মই এইবিলাক ভুল নকৰোঁ। সকলো কথা মই এতিয়া উপলব্ধি কৰিছোঁ। আজিৰ পৰা ময়ো ভালদৰে পঢ়া শুনা কৰি তোমাকো কিবা কৰি দেখুৱাম মা। মা, তুমি চিন্তা নকৰিবা। হয় মাজনী, তই যে অৱশেষত কষ্টখিনি মোৰ বুজি পালি। বুজিনো কিয়নো নাপাম মা। তুমি যে ইমান কষ্ট কৰি পঢ়ালা শুনালা, তোমাৰ কষ্ট কৰা পইচাখিনি দি মই মডেলিং নামতে খেদালোঁ। হ'ব, তই যি কৰিলি কৰিলি, আৰু এতিয়া সেইবোৰ কথা ভাবি তই লাভ নাই। এতিয়া আৰু আমাক কোনো দুখীয়া বুলিও ভাবিব নোৱাৰে। হ'ব মা, মই এতিয়া সকলো কথা বুজি পালোঁ নহয়। ৰ দে, কোন আহিছে মই চাই আহোঁ। অ' বাইদেউ আপুনি? অঁ বাইদেউ, আগতে আপোনাক মই দম দিবলৈ আহিছিলোঁ আৰু এতিয়া মই আপোনাৰ পৰা সহায় বিচাৰিহে আহিছোঁ। সহায়? আৰু ইমান ধনী মানুহে মোৰ ওচৰত সহায় বিচাৰি আহিছে যে? বাইদেউ, বহি লৈ কথাখিনি কওঁ নেকি? ঠিক আছে, আহক। পিছে সহায়টো বা কি? বাইদেউ, মানে মোৰ ছোৱালীজনী ডিভোৰ্চ হ'ব আৰু আপোনাৰ তাতে কোনোবা ভাল উকিল আছে নেকি? বাইদেউ কি যে কথাবোৰ কয়, আমাৰ নিচিনা দুখীয়া মানুহৰ হাতত জানো উকিল থাকিব? নহয় মানে বাইদেউ, আপোনাৰ লগত কোনোবা ভাল চিনাকি থাকিবও পাৰে। বৰ অসম্ভৱ কথা কৈছে দেখোন আপুনি। মানে নাই নেকি বাইদেউ? আমাৰ হাতত কোনো চিনাকি উকিল চুকিল নাই বাইদেউ। আৰু আপোনালোকৰ ঘৰটো আমি অতি সোনকালে খালী কৰি দিম বুলি হ'ব দিয়ক বাইদেউ, মই পিছে যাওঁ। দেখিছ মাজনী, এদিন যিজনী মানুহে মোক ইমান দম দিছিলে, আজি মোৰ ওচৰত সহায় বিচাৰি আহিছে। কিন্তু মা, মোৰ দাদাইচোন উকিল কৰে, তুমি কিয় মিছা কথা ক'লা? চিমি ওলোৱা হ'লনে? অ' হৈছে মা, ব'লা। অঁ ব'লা, নহ'লে আৰু বেছি দেৰি হ'লে উকিল নাপাম নহয়। হ'ব ছাৰ, ঠিক আছে, মই সেই কেছটো চাই ল'ম বাৰু। বাকী এক্সিডেণ্টৰ কেছটো মই চাই আছোঁ বাৰু, মই ইনভেষ্টিগেশ্যন কৰি আছোঁ। ঠিক আছে ছাৰ। ছাৰ? হয় হয় ছাৰ, হয় হয় বাৰু ছাৰ, ঠিক আছে, মই আপোনাক অলপ পিছত ফোন কৰি আছোঁ দিয়ক। ঠিক আছে ছাৰ। মা, এয়াচোন মৰম। অঁ মাজনী, কিন্তু এয়া কেনেকৈ সম্ভৱ? অঁ হয়, কওকচোন। পিছে আপোনালোকক চিনাকি চিনাকি লাগিছে? কি ভাবিছে আপোনালোকে মোক মাৰিছে আৰু মই মৰি গ'লোঁ? ইমান সম্ভৱ বুলি ভাবিছে?
পিছে কওকচোন বাৰু আপোনালোকে আজি মোৰ ওচৰলৈ কিয় বা আহিছে মানে কথাটো এতিয়া এনেকুৱা হৈছে বিল্লিকে পেট মে চুহা আপনি আপ ঘুচা পিছে বহি লওকচোন বাৰু বহি পেলাই কথা পাতো নে কি কয় বাৰু বেছি দেৰি নকৰোঁ নেকি আপোনালোকৰ কেছটো শুনো মানে মোৰ ছোৱালীজনী ডিভোৰ্চ কৰাই দিব লাগিছিলে অ'চ তুমি বিয়াও হ'লা নেকি মিছ চিমি বৰুৱা মইতো এইটো কেছ ল'ব নোৱাৰিম আপোনালোকৰ কেছ মই খেলিব নোৱাৰিম আৰু মোক যিখিনি কৰিছিল আপোনালোকে সেয়া সকলো প্ৰমাণ লৈ মই ওলোটাই আপোনালোকৰ ওপৰত একশ্যন ল'ব পাৰোঁ বৰ্তমান সময়ত কিন্তু মই তেনেকুৱা কৰা নাই মুঠতে মই এই কেছটো খেলিব নোৱাৰিম আপোনালোকে বেলেগ এডভকেট বিচাৰি লওক প্লিজ ছাৰ আপুনি তেনেকুৱা নকৰিব আপোনালোকৰ ডিষ্ট্ৰিক্টত বোলে আপুনিয়ে ভাল উকিল মই আপোনাৰ কাষলৈ সেইকাৰণে আহিছোঁ আপুনি এই কেছটো যেনেকৈ নহ'লেও লওক আপোনালোকে যিমান হাতযোৰ কৰিলেও মোৰ ওচৰত যিমান ক্ষমা বিচাৰিলেও মই আপোনালোকৰ এই কেছটো ল'ব নোৱাৰিম বাহিৰ হৈ যাওক মোৰ ৰুমৰ পৰা গেট আউট মৰম প্লিজ তেনেকুৱা নকৰিবা ন ইয়াত একো মৰম চৰম নচলিব ইয়াত কেৱল ছাৰ বুলিয়ে সম্বোধন কৰিব লাগিব বুজিলানে নাই এটা সময়ত ভাবিছিলোঁ শুন তুমি মোৰ কিন্তু এতিয়া ক'ব লাগিব শুন তুমি আনৰ কি একো কৰা নাই আপোনালোকে মোৰ লগত মোক মাৰিবলৈ আপোনালোকে প্লেন বনালে বুদ্ধি পাঙিলে কিন্তু মাৰিব জানো পাৰিলে কিন্তু এটা ভাবিব লগা কথা নহয়নে বাৰু মই কেনেকৈ জীয়াই আছোঁ পিছে শুনক ভাল বাচিলোঁ আচলতে সেই গুলিটো মোৰ গাত লাগাই নাছিল গছতহে লাগিছিল কিন্তু সিহঁতে ভাবিছিলে মোৰ গাত লাগিল মই মৰিলোঁ ছাৰ এইবিলাক পাহৰি যাওক গৈ কিনে আমাৰ কেছটো হাতত লওক নাই আপোনালোকে বেলেগ উকিল বিচাৰি লওক মই এইটো কেছ একেবাৰে ল'ব নোৱাৰিম হ'ব আপোনালোকে যাব মই আহিলোঁ মাজনী ব'লা আমি ঘৰলৈ যাওঁ